ধৰ আপোনাক টাকা নেকি অসমীয়া ল'ৰাক হাত তুলিবা খিলঞ্জীয়া ল'ৰাক তহঁতৰ ইমান নাম হৈ গ'ল তহঁতৰ আৰু আইতাক এনেকে খেতি পথাৰ কিহঁতক তাক অচুলিৰ পৰা কৈ আছো তোৰ মাৰটো ভুল হৈছে তই মাক খোজ ভৰি ধৰি মোৰ ভুল হৈছে প্ৰথমৰ পৰা তাক কৈ আছো মাক খোজ ভৰি ধৰি হাতে ভৰি পাৰ্চেল আছিলে 6টা আপোনাৰ ফটোখন 6টা আছে এনে কোৱান্টিটি 3টাই লিখা আছে মানে ডেলিভাৰ্ড কৰিলোঁ ডেলিভাৰ্ড কৰাৰ পিছত মানুহজন মানে 6টা আহিব লাগে বুলি ক'লে মই বোলো 6টা লৈ 3টা আহিছে মই বোলো যদি ৰিটাৰ্ণ মাৰি যদি ৰিটাৰ্ণ মাৰি দিয়ক বুলি ক'লোঁ ৰিটাৰ্ণ মাৰি দিয়ক বুলি ক'লে মাৰি দিয়ক বুলি কোৱাৰ পিছত মই বোলো একাউণ্ট নম্বৰটো তাতে সোমাই যাব পইচাটো তাৰপিছতে একাউণ্ট নম্বৰ সিহঁতৰ নাই বুলি ক'লে নাই বোলে মানুহজনক মাতি আনিলে মানুহজনক মাতি অনাৰ পিছত মানুহজনে কৈছে বোলে মই বোলো একাউণ্ট নম্বৰ দিয়ক মই ইয়াত দি দিওঁ পইচাটোৰ পিছত ডেলিভাৰ মানে আপোনাৰ ৰিটাৰ্ণ নিয়াৰ পিছত পইচাটো সোমাই যাব বুলি কোৱা মানুহজনে ক'লে এতিয়া তেতিয়া এনেকৈ নহ'ব অ'টিপি বহুত আহে তেনেকৈ দিব নে পইচাটো এতিয়াই দিয়ে এনেকৈ বুলি ক'লে মই বোলো মই এইটো দিব নোৱাৰিম ডেলিভাৰ কৰাৰ পিছত পইচাটো দিব নোৱাৰিম ৰিটাৰ্ণ বোলো পিছতহে পাব এনেকৈ বুলি ক'লোঁ তাৰপিছত মানুহজনে মোৰ বাইকখনৰ ফটো উঠাইছে উঠাই পেলাই বাইকৰ চাবিটো ল'লে লৈ পেলাই দৌৰাই মাৰিছে কোনে মানুহজনে মাৰিছে মানুহজনে এতিয়া কি হৈছে নামটো নাজানো মানুহজন মোৰ নামটো ৰাজীৱ বৰা আমি ইতিমধ্যে খবৰ পাইছিলোঁ যে ডেলিভাৰী দিব অহা এজন ল'ৰাই ডেলিভাৰী দিব আহিছিলে তেওঁলোকে অৰ্ডাৰ দিছিলে 3টা বস্তু থকা এটা কম্বো অৰ্ডাৰ যিহেতু তেওঁলোকে ফটোত দেখিছিলে 6টা কিন্তু তাত আছিলে সেট অফ 3 লিখা তো সেই 3টা অৰ্ডাৰ যিটো অৰ্ডাৰ আছিলে 3টা অৰ্ডাৰ দিব আহিছিলে যিটো কোম্পানীৰ পৰা পঠাইছে তেওঁলোকক 3টা নহয় 6টা লাগে 6টা ল'ৰাজনে ডেলিভাৰী দিয়া ল'ৰাজনে ক'ৰ পৰা দিব সেই দিব নোৱাৰাৰ বাবে ল'ৰাজনক প্ৰহাৰ কৰিছে অভিযোগ কৰিছে গাঁৱৰ ৰাইজক প্ৰত্যক্ষদৰ্শীয়ে কৈছে যে দৌৰাই পঢ়ায় নিশ্চয় এইটো কৰিছে আৰু সেইটো ইয়াৰ আগত এনেধৰণৰ কাণৰ চামগুৰি হোৱা নাছিল কিন্তু এইবাৰ প্ৰথমবাৰ হৈছে আৰু আমি বীৰলাচি থানা অসমে এনেকুৱা কাৰ্য কেতিয়াও প্ৰশ্ৰয় নিদিওঁ আৰু কোনো কাৰণত সহ্য নকৰোঁ এজন খিলঞ্জীয়াৰ ওপৰত কোনোবা বংগমূলীয় লোকে এনেকৈ প্ৰহাৰ কৰিব সেইটো কোনো দিনে চাই থকা নহ'ব স্পষ্ট কথা ইয়াত আঁঠু কঢ়োৱা হৈছে নেকি নিশ্চয় আঁঠু কঢ়োৱা হৈছে আঁঠু কঢ়াবই লাগিব এতিয়া প্ৰশাসন আহিছে লৈ গৈছে প্ৰশাসনে প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰিব ভাল ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাৰ আশা থাকিল কোন জেগাত হৈছে ঘটনাটো এইটো বাগবৰালি গটঙা গাড়ী চাবি ৰাখিব কিয় তেখেতে গাড়ী চাবি বাইকৰ চাবি কিয় ৰাখিব দিনটো আঠকাই তাক তই ইয়াতে এনেকে এইবোৰ মানুহ উচ্ছেদ কৰি পাতক গাঁৱৰ পৰা এইবোৰ এজন দুজন মানুহৰ কাৰণে গোটেই গাঁওখন বদনাম হৈ আছে কম ডাঙৰ বদনাম নেকি উচ্ছেদ কৰি পঠাওক এইবোৰ মানুহক গাঁৱৰ পৰা উঠাই পঠাওক কোনোবা ক'ব নোৱাৰিব যে বাঘ বালি আজিলৈকে অসমীয়া গাঁৱত এটা ল'ৰা হাত দিছে বা আমাৰ গাঁৱত কোনোবা এটা হাত দিছে ক'ব পাৰিব ইয়াত কওকচোন এনেকুৱা মানুহ নালাগিব স্থান নিদিব গাঁৱত খেতি পথাৰ সিহঁতক তাক অচুলিৰ পৰা কৈ আছো তোৰ মাৰটো ভুল হৈছে তই মাক খোজ ভৰি ধৰি মোৰ ভুল হৈছে প্ৰথমৰ পৰা কি হৈছিলে কি হৈছিলে কি মানে পাৰ্চেল এটা আহিছিলে তাত আপোনাৰ 3টাই লিখা আছিলে মানে ফটোখন 6টা আছিলে তাৰপিছত মানুহে নলওঁ বুলি ক'লে পইচাটো ঘূৰাই দিবলৈ ক'লে ঘূৰাই দিব কওঁতে মই মানুহে একাউণ্ট নম্বৰটো সুধিলোঁ মানুহজনী একাউণ্ট নম্বৰ নাই বুলি ক'লে তাৰপিছত তেখেতক তাই মাতি আহিলোঁ মানুহজনে একাউণ্ট নম্বৰটো বিচাৰিছে তাৰপিছত একাউণ্ট নম্বৰ নিদিওঁ বুলি তেখেতে ক'লে তাতে কৈছে মই বোলো এতিয়া তুমি ৰিটাৰ্ণ মাৰি দিয়ক পইচাটো পিছত সোমাব ৰিটাৰ্ণ নিয়াৰ পিছতহে পইচাটো সোমাই লগালগ এই মানুহজনী নামত তাৰপিছতে মানুহজনীক মই ক'লোঁ ৰিটাৰ্ণ মাৰি দিয়ক বুলি ক'লে মানুহজনে কৈছে বোলে পইচাটো এতিয়াই দিব লাগিব পইচাটো থৈ যাওঁ মই বাইকৰ ফটো মাৰিলে অৰ্ডাৰটো পোৱা নাই মানুহজনে চাবি বাইক